বৰনগৰ প্ৰাক্তন সৈনিক সন্থাৰ উদ্যোগত আৰু বজালী জিলা সুৰক্ষা সমিতিৰ সহযোগত ভৱানীপুৰ সৰভোগ সমষ্টিক বজালী জিলাৰ অন্তৰ্ভুক্তি তথা সৰভোগক উপজিলাৰ সদৰ হিচাপে ঘোষণা কৰাৰ দাবীত আজি আবেলি 3 বজাত উত্তৰ গণকগাৰী কালী মন্দিৰৰ প্ৰাংগণত এখন বিশাল ৰাজহুৱা সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ শিল্পী পেঞ্চনাৰ ভৱানন্দ পাঠক, বিশিষ্ট সমাজকৰ্মী কৌশিক শৰ্মা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, কলিতা ছাত্ৰ সন্থাৰ কংকন দাস, বৰনগৰ ব্ৰাহ্মণ সমাজৰ বিনোদ শৰ্মা, উত্তৰ গণকগাৰী শ্যামা পূজা সমিতি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, বৰনগৰ সাহিত্য সভাৰ পৰা কাব্যনীল, সৈনিক শিল্পী ব্ৰজনাথ শৰ্মাৰ কনিষ্ঠ পুত্ৰ অৰুণ শৰ্মা, সৰভোগ পৌৰসভাৰ পৌৰপতি মালবিকা দাস, উপ পৌৰপতি সম্পদ দাস, পতঞ্জলি যোগ সমিতিৰ ৰামেশ্বৰ মহেশ্বৰী, বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক সমুদ্ৰ পাটগিৰি, অসম গণ পৰিষদৰ দীপক দাস, বজালী জিলা সুৰক্ষা সমিতিৰ উপদেষ্টা মুনীন্দ্ৰ গোস্বামী, বজালী জিলা সুৰক্ষা সমিতিৰ গিৰীশ চৌধুৰী, বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন আদি উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, সৰভোগ লাইভ 24। সৰভোগৰ ৰাইজে আমাৰ প্ৰাক্তন সৈনিক সন্থাৰ উদ্যোগত বিভিন্ন দল সংগঠনে যিখন সভা আহ্বান কৰিলে আৰু এই সভাখনত আমি উপস্থিত থাকিলোঁ। আৰু উপস্থিত থকাৰ কথা এই কাৰণ যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই বৰপেটা জিলা, অবিভক্ত বৰপেটা জিলাখনত মানে খিলঞ্জীয়াৰ ইয়াত অধিকাৰ কেনেকৈ সুৰক্ষা কৰিব পাৰি, বিশেষকৈ ৰাজনৈতিক অধিকাৰ, তাৰে কাৰণে ব্যৱস্থা কৰিলে যে বজালী এখন জিলা য'ত খিলঞ্জীয়াৰ অধিকাৰ থাকিব, ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সকলো অধিকাৰ থাকিব। তাৰপিছতে কৰিলে যে বৰপেটা লোকসভা সমষ্টিটো কেনেকৈ খিলঞ্জীয়া মানুহ জিতিব পাৰে, খিলঞ্জীয়া মানুহে প্ৰতিনিধিত্ব কৰিব পাৰে, বৰপেটা লোকসভা সমষ্টিটো সংৰক্ষণ কৰিলে। তাৰপিছতে কৰিলে বৰপেটা সত্ৰৰ প্ৰতি, যে বৰপেটা সত্ৰ আমাৰ নাম, আমাৰ প্ৰাণ, আমাৰ ধাম, বৰপেটা সভ্যতা সংস্কৃতিৰ প্ৰতি আমি খিলঞ্জীয়া অসমীয়া মানুহ দায়বদ্ধ। আৰু বৰপেটা সভ্যতা সংস্কৃতিক এই সত্ৰক আমি জীয়াই ৰাখিব লাগিব, কাৰণ অসমীয়া জাতিৰ ভৱিষ্যতত আমি শক্তিশালী কৰি ৰাখিব লাগিব। সেই চিন্তাৰ আধাৰত বৰপেটা সমষ্টি কৰিলে, য'ত তাত খিলঞ্জীয়া মানুহৰ ভোটাধিকাৰ সাব্যস্ত কৰি ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ পথটো প্ৰশস্ত কৰিলে আৰু বৰপেটাখনক তেনেকৈ ৰক্ষা কৰিলে। এতিয়া সমস্যা আহিছে কিন্তু যে জিলাখনক লৈ বৰপেটা জিলাৰ পৰা ফালৰি কাটি আহি এখন খিলঞ্জীয়াৰ অধ্যুষিত এলেকা হিচাপে বজালী জিলা গঠন কৰি দুটা সমষ্টিক লৈ, বজালী আৰু ভৱানীপুৰ সৰভোগ সমষ্টিক লৈ, সেই সময়তে আমাৰ বৰপেটাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান জনালে যে সৰভোগ, বৰপেটা ৰোড আৰু হাউলি আঁতৰি গ'লে আমি সমগ্ৰ বৰপেটাবাসী আমি দুৰ্বল হৈ যাম। এই কথাটো অহাটো স্বাভাৱিক আৰু সেই প্ৰশ্ন আমাৰ সকলোৰে প্ৰশ্ন। গতিকে সেইকাৰণে আজিৰ সভাখনত আমি কথাটো স্পষ্ট কৰি দিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জ্ঞাতাৰ্থে এই কথাটো অধিক স্পষ্টভাৱে আমি জনাইছোঁ যে যদি বজালী জিলা শক্তিশালী হৈ থাকে, খিলঞ্জীয়া মানুহৰ এইখন জিলা হৈ থাকে, তেতিয়াহ'লে কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ভাবিব নালাগে, বৰপেটাৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে ভাবিব নালাগে যে তেওঁলোকক বৰপেটীয়া বা বৰপেটা সত্ৰ দুৰ্বল হৈ যাব। এই বজালীৰ ভূমিৰ পৰা তেওঁলোকক ৰক্ষা কৰাৰ সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই কথাটো স্পষ্ট, ইয়াত কোনো দ্বিমত নাই। আৰু বৰপেটা সত্ৰৰ যি সভ্যতা সংস্কৃতিৰ প্ৰতি আমি দায়বদ্ধ, বজালীবাসী, সৰভোগবাসী, বৰপেটা আমাৰ বৰপেটা ৰোড, আমাৰ হাউলিবাসী আমি দায়বদ্ধ যে বৰপেটাৰ সভ্যতা সংস্কৃতি আমি ৰক্ষা কৰিম, আমাৰ পৰম্পৰা, আমাৰ খিলঞ্জীয়াৰ অস্তিত্ব আমি ৰক্ষা কৰিম। গতিকে আমাৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হ'ব নালাগে। এই যিখন জিলা চৰকাৰে ঘোষণা কৰিছিল বজালী সমষ্টি, এই ভৱানীপুৰ আৰু সৰভোগ সমষ্টিক লৈ এইখন জিলাৰ মাজত আৰু বিতৰ্ক আহিব নালাগে। এই বিতৰ্কৰ সামৰণি মাৰিব লাগে, আমাৰ সামৰণি মাৰিব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে আজিলৈকে যিখিনি কৰিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ। আমাক বজালী জিলা কৰিলে, আমাক বৰপেটা লোকসভা সমষ্টি ৰক্ষা কৰিলে, বৰপেটা সদৰ সমষ্টিক খিলঞ্জীয়া মানুহৰ অধিকাৰ সাব্যস্ত কৰিলে, তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ। মাত্ৰ এই যিটো কেৰণ আহিছে যে বজালী জিলাখন আনুষ্ঠানিকভাৱে ঘোষণা কৰিব লাগে, ইয়াত কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে। আৰু আজিৰ সৰভোগৰ ৰাইজে, বৰনগৰীয়া ৰাইজে এই 40 বছৰীয়া 50 বছৰীয়া ইতিহাসেৰে আজি বুজাই দিলে এই সভাখনৰ জৰিয়তে যে এওঁলোকে বজালীতে থাকিব, ইয়াত কোনো ধৰণৰ দ্বিমত নাই। যি 2-4জন ব্যক্তি কৈছে তেওঁলোকে ন্যস্ত স্বাৰ্থজনিত কাৰণত কৈ আছে, তেওঁলোকে খিলঞ্জীয়া মানুহৰ শত্ৰু, আমাৰ সভ্যতা সংস্কৃতিৰ শত্ৰু, তেওঁলোকৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশ্বাস কৰিব নালাগে। গতিকে আপোনালোকৰ জৰিয়তে আজিৰ এই সভাখনৰ ৰাইজৰ মনৰ কথাখিনি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জনাব বিচাৰিছোঁ। অনতি পলমে আপুনি যিখন বজালী জিলা গঠন কৰিব, যিখন বজালী জিলাৰ আনুষ্ঠানিক কাম কাজ আৰম্ভ কৰিম বুলি অসমৰ ৰাইজক কথা দিছে, বজালী ৰাইজক কথা দিছে, গতিকে আপুনি অনতি পলমে বজালী সমষ্টি, ভৱানীপুৰ সৰভোগ সমষ্টিক লৈ এই জিলাখনৰ আনুষ্ঠানিক কাম কাজ ঘোষণা কৰক। সেইটোৱে আমাৰ ৰাইজৰ মনৰ কথা, খিলঞ্জীয়া মানুহৰ মনৰ কথা, বৰনগৰীয়া সৰভোগৰ ৰাইজৰ মনৰ কথা। ধন্যবাদ।